তোমাৰ এখন হাত মানে দুইখন হাতে তুমি কিবোৰ্ড ইউজ কৰিব পাৰা নে? বাওঁ হাতখন অলপ কম হেৰি হয়, বাওঁ হাতখন অলপমান দিগদাৰ হয় চলাবলৈ। খোৱা সময়ত হ'লে মানে মোক কাটি চাটি কৰাই দিবলৈ কাৰণে দেউতাই সহায় কৰি দিবলগীয়া হয়। তুমি ভৰিয়ে সম্পূৰ্ণ জোৰ নোপোৱা ভৰিত? ভৰিত জোৰ নাপাওঁ। হাতৰ তোমাৰ হাতখন পুৰা সম্পূৰ্ণৰূপে দাঙিব পৰা নে হাতৰ এটা হেৰি থাকে? দাঙিব নোৱাৰোঁ হাতখন, মোৰ মানে জোৰটো নাপাওঁ, মানে খুব কম মানে লিখিব পৰা সমানহে জোৰ আছে। আগতে দেউতাই মোক এজন কেয়াৰটেকাৰ নিয়োগ কৰি দিছিলে, তেওঁ মানে মই আগতে লৈ গৈছিলে এই স্কুলত পঢ়ি থকা সময়ত। তাৰপিছত দেউতাই মানে সম্পূৰ্ণ ব্যৱসায় নষ্ট হৈ যোৱাৰ কাৰণে কলেজৰ 11ৰ পৰা তেওঁ মোক কলেজলৈ নিজে অনা নিয়া কৰে। মাত্ৰ হাতৰ এই আঙুলিকেইটা বা হাতখনৰ কিছু অংশ তেওঁ লৰাব পাৰে, ভৰিটো তেওঁ লৰাবই নোৱাৰে, সকলো আনৰ দ্বাৰাই তেওঁ চলা ফুৰা কৰিব লাগে, আনৰ সহায়ত তেওঁ থাকিব লাগে। কিন্তু মানসিক যিটো শক্তি, মানসিক যিটো তেওঁৰ আগ্ৰাসন, সেইটো কিন্তু তেওঁ স্থবিৰ হ'বলৈ দিয়া নাই। খুব শক্তিশালীভাৱে তেওঁ আগবাঢ়িছে আৰু কৈছে যে শাৰীৰিকভাৱে নোৱাৰিলোঁ কি হ'ল, মই মানসিকভাৱে কৰিম, মানুহৰ কাৰণে, সমাজৰ কাৰণে, বিশ্ববাসীৰ কাৰণে কিবা এটা কৰাৰ মন, পদাৰ্থ বিজ্ঞানী হোৱাৰ মন, AI ইণ্টেলিজেন্সৰ এগৰাকী বিশেষজ্ঞ হোৱাৰ মন। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই জ্যোতিপ্ৰসাদ গগৈ আৰু আজি এটা খুব বিশেষ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াবলৈ আহিছোঁ। প্ৰিয়পল সন্দিকৈ, মৰিয়নিৰ NST সমীপৰ তেওঁৰ ঘৰ আৰু ইয়াৰ পিতৃ পুলিন সন্দিকৈ। আজি এটা কথা পাতিবলৈ আহিছোঁ, এটা ভাল খবৰ অৱগত কৰিবলৈ আহিছোঁ আৰু কিছু দুখৰ কথাও আপোনালোকক আজি আমি ক'ম, আমি আপোনালোকক শুনাম। আচলতে মই প্ৰিয়পলৰ সফলতাৰ কিছু কাহিনী আছে, সেইখিনি কথালৈ যাম, কিন্তু তাৰ পূৰ্বে মই অলপ আভাস লৈ ল'ব বিচাৰিছোঁ যে কৰোণা ভাইৰাছ যি COVID-19 যি আহি কিছুমান মানুহৰ জীৱনলৈ কেনেকুৱা দুৰ্গতি নমাই আনিলে, কেনেকুৱা দুৰ্ভিক্ষ জীৱন তেওঁলোকৰ আকোৱালি ল'বলগীয়া হ'ল, সেই কথাখিনি আজি আচলতে এখন বাস্তৱ ছবি মই আপোনালোকৰ আগত আজি দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু প্ৰিয়পলৰ সন্দিকৈ, এই পুলিন সন্দিকৈ পুত্ৰ প্ৰিয়পলৰ সন্দিকৈ ঈক্ষণীয় সফলতা, শাৰীৰিক প্ৰতিবন্ধকতাৰ পিছতো এক ঈক্ষণীয় সফলতা শৈক্ষিক দিশত কিছু আছে, সেইখিনি কথাও আমি পাতিম। প্ৰথমতে মই আহিছোঁ মই পুলিনদাৰ কাষলৈ। পুলিনদা, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ। পুলিনদা, আপোনাক বহুত দিনৰ পৰা চিনি পাওঁ। হয়, আপুনি NSTত আপোনাৰ ব্যৱসায় আছিলে, এটা সময়ত ব্যৱসায় সাম্ৰাজ্য আছিলে বুলি ক'ব পাৰি NST, নহয় জানো? কিন্তু শেহতীয়াকৈ যি COVID-19 এওঁক বিধ্বস্ত কৰি থৈ গ'ল, এই যি COVID-19 যিটো বাম আৰলি, যিটো চুনামীয়ে এওঁক একেবাৰে জুৰুলা কৰি থৈ গ'ল। আচলতে কি হৈছিলে? গোটেই COVID-19 আপোনাক খুব বেয়াকৈ আচলতে জোকাৰি গ'ল। যিটো সময়ত COVID-19 আৰম্ভ হ'ল, সেই সময়ত কেৱল মোৰ বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষতে ইয়াৰ প্ৰভাৱ পৰিল। তো প্ৰভাৱ পৰাৰ ফলত ক্ৰমান্বয়ে গাড়ী মটৰবিলাক চলা ফিৰা কৰাটো বন্ধ হ'ল। মানে প্ৰথমতে এটা সুধিব বিচাৰিছোঁ, আপোনাৰ যিটো ইয়াত এটা এখন হোটেল আছিলে, আপোনাৰ হোটেল আছিলে আৰু তাৰ লগতে আপোনাৰ NST অৰ্থাৎ নাগালেণ্ড ষ্টেট ট্ৰেন্সপৰ্টৰ এটা বাছ ষ্টেণ্ড আছিলে। মই দৰ্শকক অৱগত কৰিবৰ কাৰণে কৈছোঁ যে তেওঁৰ নাগালেণ্ড যি বাছ ষ্টেণ্ড এটা আছিলে আৰু তাৰ লগতে এখন হোটেল আছিলে। মই আপোনালোকক ভিজুৱেলখিনি দেখাইছোঁ, প্ৰথমতে চাই লওক এই ভিজুৱেলখিনি। তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বৰ্তমান অৱস্থাটো আৰু তেওঁৰ যিটো বাসগৃহ, তেওঁ কেনেদৰে একদম সম্পূৰ্ণৰ এটা বাসগৃহ সাজিছিল আৰু তেওঁ তাত ব্যৱসায়িক কিছু পৰিকল্পনা তেওঁ আছিল তাত, এইখিনি দৃশ্য আপোনালোকে দেখি আছে, মই আপোনালোকক দেখুৱাই আছোঁ। কিন্তু এই গোটেই যিটো তেওঁৰ চিন্তাটো, গোটেই সপোনটো কিন্তু চুৰমাৰ হৈ গ'ল। তাৰপিছত কওক। তো যেতিয়া COVID-19 আৰম্ভণিৰ পূৰ্বে ব্যৱসায় পাতি মোৰ ভালেই আছিলে। তো যাৰ ফলত নেকি মই বাসগৃহটো মই সাজিবলৈ সক্ষম হৈছিলোঁ আৰু মই ইয়াত ঢেৰ পৰিকল্পনা কৰি পেলাই মই আৰম্ভ কৰিছিলোঁ এই বাসগৃহটো সাজিবৰ বাবে। ব্যৱসায়িক এটা চিন্তা আছিলে, কিন্তু মোৰ যিটো চিন্তা চৰ্চা সেইটো সফল ৰূপায়ণ নহ'লগৈ, যিহেতুকে COVID-19 যিটো বাম আৰলি, সেই বাম আৰলিয়ে মোক মানে আক্ৰমণ কৰিলে বুলিয়ে কৈছোঁ আৰু বিধ্বস্ত কৰি পেলালে। তো কৰি পেলোৱা গোটেই আপোনাৰ যিটো প্ৰজেক্ট বনাইছিলে, আপুনি যিটো ধন ইমানখিনি ব্যয় কৰিছিলে, কিমানমান টকা ব্যয় কৰিলে আপুনি? মানে তেতিয়াৰ সময়ত ধৰক আপোনাৰ প্ৰায় 20 লাখ টকাৰ ওচৰা-ওচৰি হ'ব। আপোনাৰ সম্পূৰ্ণ সাঁচতীয়া পুঁজি হয়তো আপুনি তাতে মই খৰচা কৰিলোঁ। আৰু এটা মোৰ ভৱিষ্যত পৰিকল্পনা আছিলে যে ইয়ালৈ ফুডিং এণ্ড লজিং সেইটো ছিষ্টেমৰ কৰি পেলাই মই এই বাসগৃহটো সাজিছিলোঁ, কিন্তু হৈ নুঠিলে ভৰামতে। আৰু কালক্ৰমত মোৰ সকলোবিলাক ব্যৱসায় নষ্ট হৈ গ'ল বুলিয়ে মই ক'ব পাৰিম।
আৰু আজিৰ তাৰিখলৈকে মই আৰু ব্যৱসায়টো ঠন ধৰি উঠাব পৰা নাই। এতিয়া সম্পূৰ্ণৰূপে আপুনি সম্পূৰ্ণৰূপে ব্যৱসায় আপোনাৰ মানে শূন্য বুলি ক'ব পাৰি। এতিয়া ব্যৱসায় এতিয়া শূন্য। আপুনি কেনেদৰে উপাৰ্জন কৰে, আপুনি ঘৰ পৰিয়াল কেনেকৈ চলায়? এতিয়া মোৰ দুটামান ভাড়াগৃহ আছে। সেই ভাড়াগৃহৰ যি মই ভাড়া পাওঁ, সেই ভাড়াগৃহৰ পইচাৰে মই এতিয়া ল'ৰা ছোৱালী দুটাক পঢ়া শুনাও কৰিছোঁ। আৰু আপোনালোকে জানেই যে মোৰ ল'ৰাটোৱে এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত সি প্ৰতি বছৰে মই ভবাৰ ধৰণতকৈও আশা কৰা মতেও তাতকৈ সি বেছি আগুৱাই গৈছে। মই সেইখিনি কথা পাতিম। মই প্ৰথমতে জানিব বিচাৰিছোঁ আপোনাৰ বৰ্তমানৰ এই যি প্ৰিয়পল সন্দিকৈ কি পঢ়ি আছে, আৰু আপোনাৰ এগৰাকী কন্যাও আছে, তাই কি পঢ়ি আছে? তাইও মানে বিজ্ঞান শাখাতেই পঢ়িছে, মৰিয়নি বিজ্ঞান কলেজত। প্ৰথম পেপাৰ লিক হোৱাৰ বাবে তাই পৰীক্ষা ৰৈ গ'ল। এতিয়ালৈকেও কোনো ঘোষণা হোৱা নাই, আৰু আশা ৰাখিছোঁ যাতে বিহুৰ পিছত হ'লেও বা আগত হ'লেও হ'ব বুলি ভাবিছোঁ। প্ৰিয়পলৰ আপোনাৰ শৈক্ষিক জীৱনটোৰ বিষয়ে কওকচোন, সি কেনেদৰে আগবাঢ়িছিলে? সি শৈক্ষিক জীৱন প্ৰথম আৰম্ভ কৰিছিলে মৰিয়নি এডিথ ডগলাছ স্কুলৰ পৰা। এডিথ ডগলাছ স্কুলৰ পৰা সি ল'ৰালি কালৰ পৰাই খুব মেধাসম্পন্ন ল'ৰা আছিল। তো সি ভাল ধৰণে প্ৰতি বছৰে সি ফাৰ্ষ্ট বয় বুলিয়ে ক'ব পাৰি, প্ৰথম বিভাগতে উত্তীৰ্ণ হয়। গতিকেলৈ তেনেধৰণে আগুৱাই গ'ল। আৰু মই তেতিয়া মোৰ ব্যৱসায় পাতিও ভাল আছিল। ব্যৱসায় পাতি ভাল থকাৰ কাৰণে তাক মই নিজে অনা নিয়া নকৰিছিলোঁ। কেয়াৰটেকাৰ দি পেলানি মই ৰিক্সা চালকক ইয়াৰ যিটো আপোনাৰ যিটো শাৰীৰিক প্ৰতিবন্ধকতাটো জন্মগত আছিলে নে মানে পিছত হৈছে? নহয়, ইয়াৰ আচলতে 3.5 বছৰ বয়সলৈকে ই খোজকাঢ়ি ফুৰিছিলে। 3.5 বছৰ বয়সত মই লক্ষ্য কৰিলোঁ, মানে আমাৰ পৰিয়ালটোৱে আমি লক্ষ্য কৰিলোঁ, সি ক্ৰমান্বয়ে মানে চলা ফুৰা কৰাত যিটো স্পীডত খোজকাঢ়িব লাগে, খৰকৈ খোজকাঢ়িব লাগে, সেইটো ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। তেতিয়া আমাৰ অলপ সন্দেহ হ'ল যে ইয়াৰ কিবা হৈছে নেকি। তাৰপিছতে আমাৰ ঘৰৰ লগত আমি সকলোৱে আলোচনা কৰি পেলানি ইয়াক এটা চিকিৎসাৰ ব্যৱস্থাৰ কথা আমি চিন্তা কৰিলোঁ। চিকিৎসাৰ প্ৰথমতে চিন্তা আমি গুৱাহাটীত কৰিলোঁ। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ নিলোঁ। ডিব্ৰুগড়ত যেতিয়া তেখেতসকলে আমাক এডভাইচ কৰিলে যে এইটো আপোনালোকে বাহিৰলৈ এবাৰ চেন্নাইৰ ফালে লৈ গ'লে ভাল হ'ব। তেতিয়া আমি চেন্নাইৰ লগত আলোচনা কৰি পেলাই চেন্নাইৰ এপ'ল' হস্পিটেললৈ ইয়াক লৈ যোৱা। কিমান চনৰ ঘটনা এইটো? কিমান চনত হৈছিলে? এইটো আপোনাৰ 2008 চনত হ'ব। 8 চনত। তো সেই তেতিয়াৰ পৰা ইয়াক মানে এতিয়া চিকিৎসকে কি কৈছে, কেনেকুৱা ধৰণৰ ৰোগ বা এইটো ভাল হ'ব তেনেকুৱা কিবা কৈছে নে? তেতিয়া তেখেতসকলে ক'লে সকলো পৰীক্ষা নিৰীক্ষা কৰি পেলানি যে এইটো ৰোগটো আচলতে মাস্কুলাৰ ডিষ্ট্ৰফি বুলি কয়। ডিষ্ট্ৰফি এইটো মানে চিকিৎসা বিজ্ঞানৰ মতে। তো মাস্কুলাৰ ডিষ্ট্ৰফি এই ৰোগটো মানে সহজে ঠিক হোৱাৰ কোনো মানে সম্ভৱ নহয়। তো এইটো বহুতখিনি দীঘলীয়া চিকিৎসা কৰিব লাগিব, ফিজিঅ'থেৰাপি কৰাব লাগিব, আৰু তেনেকুৱা ধৰণৰ কোনো ঔষধ তেতিয়ালৈকে নাছিল। তো গতিকেলৈ আমি তেনেধৰণে তাৰ পৰা বিমুখ হৈ পেলাই আহিবলগীয়া হ'ল। এতিয়া আপোনাৰ প্ৰিয়পলে এতিয়া বৰ্তমান BSc পঢ়ি আছে, BSc অধ্যয়ন কৰি আছে। আপোনাৰ যিটো অৰ্থনৈতিক আপোনাৰ যিটো প্ৰত্যাহ্বান আহিছে বা আপোনাৰ এজন প্ৰতিবন্ধক প্ৰিয়পল আহিছে, এই কথাখিনি আপোনাক ক'ৰবাত কেতিয়াবা মানসিকভাৱে কেতিয়াবা মানে হতাশ কৰে নি বা দুখ দিয়ে নি কেতিয়াবা মনত? হয়, নিশ্চয়কৈ দুখটো লাগেই দিয়কচোন। এজন মেধাসম্পন্ন মোৰ পুত্ৰ, আৰু তাৰ যিখিনি মই সুবিধা যেনেধৰণে তাক দিব লাগে, মই তেনেধৰণে টকা পইচাৰ অভাৱৰ কাৰণে দিব পৰা নাই। তথাপিতো মোৰ বন্ধুবৰ্গৰ ফালৰ পৰাও মই যথেষ্ট সহায় পাইছোঁ, আৰু মোৰ মিতিৰৰ ফালৰ যিখিনি সম্বন্ধৰ লোক তেওঁলোকেও সহায় কৰিছে, আৰু আমাৰ মৰিয়নিৰ বিধায়ক মহোদয়েও সহায় কৰিছে। তো শেহতীয়াকৈ আপোনালোকে গম পাইছেই যে ল'ৰাটোৰ পঢ়া শুনাৰ সুবিধাৰ বাবে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন ইলেক্ট্ৰনিক হুইল চেয়াৰো প্ৰদান কৰিছে। তো গতিকেলৈ তেনেধৰণৰ সকলোৰে সহায়ৰ মাজেৰেদি ইয়াক পঢ়া শুনা মানে আগবাঢ়ি গৈছে। ইয়াৰ মেইনলি আপোনালোকে মানে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হয়? মেইনলি অসুবিধাটো ধৰক একেবাৰে খোজকাঢ়িব নোৱাৰা ল'ৰাটো এতিয়া তাৰ মোৰ আন্দাজ তাৰ 70 বা 75 কেজিটো হৈছে বোধ হয়।
নাই আৰু এটা কথা সুধিব বিচাৰিছে এনেকৈ যে অকল বহি থাকে যিহেতু মানে শাৰীৰিক কিবা অসুবিধাৰ সৃষ্টি হয় নেকি বা ধৰি লওক কিবা ঘাঁ চাহ লগত এনেকুৱা হয় তাৰ পৰা জানিব পৰা মতে সিটো আজিলৈকে মোক কিবা কষ্ট পাইছোঁ বুলি কোৱা নাই আৰু সি 10 বছৰমানৰ পৰাই হুইল চেয়াৰ ব্যৱহাৰ কৰিছে আগতে যিখন হুইল চেয়াৰ ব্যৱহাৰ কৰিছিলে সেইখন মেনুৱেল আছিল তাৰপিছত ক্ৰমান্বয়ে অত্যাধুনিকলৈ আহিলে তো অত্যাধুনিকলৈ অহাৰ পিছত ই পঢ়া শুনাৰ ক্ষেত্ৰতো খুব ভালেই সুবিধা পাইছোঁ বুলি কৈছে আৰু স্বাধীন চেতিয়াভাৱে সি য'লৈ মন যায় সি আগবাঢ়ি ইলেক্ট্ৰনিক হুইল চেয়াৰ এখন মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু অভিভাৱক হিচাপে মই আপোনাক জানিব বিচাৰিছোঁ যে চৰকাৰ বা মুখ্যমন্ত্ৰী কিবা সহায় আপুনি বিচাৰিব নেকি বা এই ইয়াৰ শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিবা তেনেকুৱা ধৰণৰ আহ্বান জনাব নেকি মই মানে চৰকাৰীভাৱে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে ক'ব বিচাৰিম যিহেতুকে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক লগো পাইছে কথা বতৰাও পাতিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ল'ৰাটোক মানে কথাও দিছিল যে বাবাটো তই ভাল ধৰণে পঢ়া শুনাত আগবাঢ়ি যা তোৰ বাকী যিখিনি সহায় কৰিব লাগে ভৱিষ্যতৰ দিনত তোক মই সহায় কৰিম মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি বুলি নহয় আৰু কথা পাতিছিল তো গতিকে লৈ আজি তেনেকুৱা এটা উত্তম সুযোগ আহি পৰিছে আৰু সেইবাবে এই সুযোগ পাই আপোনাৰ চেনেলৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই অনুৰোধ কৰিব বিচাৰিম যে ছাৰ আপোনাৰ কথা ৰাখি মোৰ ল'ৰাটোৱে সুন্দৰকৈ পঢ়া শুনা কৰিবানে সি IITত পঢ়িবলৈ ছিট পাবলৈ সক্ষম হৈছে তাৰ যাতে যি মানে আকাশ চুবৰ মনেৰে সি যি মনতে পৰিকল্পনা কৰিছে তাৰ যাতে আশাৰ সপোন যাতে বাস্তৱত ৰূপায়িত হয় তাৰ কাৰণে আপোনাৰ পৰা সহায়ৰ হাত মানে আগবঢ়াব বুলি আশা কৰিছোঁ নিশ্চয়কৈ পিতৃৰ পৰা মুখ্যমন্ত্ৰীয়ে সেইটো আহ্বান জনাইছে যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰিয়পলক এটা কথা দিছিল যে তুমি ভালদৰে পঢ়া শুনা কৰা আমি তোমাক সহায় কৰিম বা আমি তোমাক যিখিনি প্ৰয়োজনীয় সাহায্য আগবঢ়াব লাগে আগবঢ়াম আৰু প্ৰিয়পলে খুব সুন্দৰ কৰি উচ্চতৰ মাধ্যমিকতে হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাতে হওক বা প্ৰতিটো শ্ৰেণীতে খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে আৰু শেহতীয়াকৈ IITত পঢ়িবৰ কাৰণে এতিয়া মন মেলিছে আকাশ চুবৰ কাৰণে মন মেলিছে আৰু খুব এটা জটিল বিষয় যিটো শেহতীয়াকৈ যি বিশ্বক নিয়ন্ত্ৰণ কৰিবলৈ গৈ আছে AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত অধ্যয়ন কৰিব ডাটা ছায়েন্সৰ ওপৰত অধ্যয়ন কৰিব আৰু মই এতিয়া প্ৰিয়পলৰ ওচৰলৈ যাম প্ৰিয়পলৰ পৰা মই পোনপটীয়াকৈ কিছু কথা জানিব চেষ্টা কৰিম মই প্ৰিয়পল তোমাৰ কাষলৈ আহিছোঁ মোৰ প্ৰথমতে চেনেললৈ তোমাক স্বাগতম জনাইছোঁ এই যিটো তুমি এতিয়া IITলৈ তুমি যাবা এই যাত্ৰাটোৰ বিষয়ে আমাক অকণমান কোৱা আমাৰ দৰ্শকসকলক কোৱা যে তুমি এই যাত্ৰাটো কেনেধৰণে আৰম্ভ কৰিছিলা বা তুমি JW তুমি ট্ৰাই কৰিছিলা এই কথাটো আমাক অকণমান যদি কোৱা কেনেধৰণে তুমি আচলতে এইটো চিন্তা কৰিছিলা বা কেনেধৰণে আগবাঢ়িবা অকণমান আমাক কোৱা হয় 2023 চনত যেতিয়া মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ তাৰপিছত মই ভাবিলোঁ যে কিবা এটা লাইন লৈ পঢ়া উচিত হ'ব আৰু সেয়ে মই JW মেইনৰ এণ্ট্ৰেঞ্চ পৰীক্ষা প্ৰথমতে অৱতীৰ্ণ হৈছিলোঁ তাত ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছে থাকে ছাবজেক্টসমূহ সেইবোৰ মই তাত ভালকৈ অৱতীৰ্ণ হ'লোঁ পৰীক্ষাত আৰু তাৰপিছত তাত ক্লিয়াৰ কৰিলোঁ JW মেইন পৰীক্ষাটো তাৰপিছত সেইটো পৰীক্ষা এপ্ৰিলত হৈছিলে কিমান চনত হৈছিলে 2023 চনত সেশন 2 আছিলে এই JW কাৰণে তুমি যিটো পৰীক্ষা দিছিলা তাৰ কাৰণে প্ৰিপাৰেচনটো কেনেকৈ কৰিছিলা তুমি কোচিং লৈছিলা নেকি বা মই তেনেকৈ কোচিং লোৱা নাই কিন্তু মই ইউটিউবত খুব মানে এডুকেশ্যনেল ভিডিঅ'ছবোৰ চাওঁ তাত মানে কনচেপ্টবোৰ ক্লিয়াৰ কৰা হেৰিবোৰ থাকে চব মানে প্ৰব্লেমছবোৰ কৰা কিছুমানৰ ভিডিঅ' থাকে বা ৱেবছাইটতো পোৱা যায় এনেকুৱা কিছুমান নোটছ পোৱা যায় সেইবোৰৰ পৰা মই সহায় লৈছিলোঁ আৰু তাৰ পৰা সহায় লৈ পিনে মই আগবাঢ়িছিলোঁ এতিয়া তুমি তাত তুমি উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'লা কিমানৰ পিছত তুমি ৰ'লা মানে তুমি আৰু কিমান পোৱা হ'লে হয়তো মানে ইয়াৰ চান্সটো পালাহেঁতেন মই মেইন পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ কিন্তু এডভান্সত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'লোঁ তাত মোৰ মানে মেথছৰ হেৰিত কমি গ'ল তোমাৰ হয় মানে এনে পাৰ্চেণ্টেজ থাকে নে কি থাকে তেনেকুৱা মানে পাৰ্চেণ্টাইল বুলি থাকে তাত মানে এইটোতো বেলেগ ধৰণৰ কেলকুলেশ্যন পাৰ্চেণ্টেজৰ নিচিনা নহয় মানে টোটেল মানে কিমান কেণ্ডিডেটে সেই কিমানৰ পৰা পিছ পৰি আছে এনেকুৱা ধৰণে কেলকুলেট কৰা যায় সেইটো পাৰ্চেণ্টাইল বুলি কয় তাত মানে মোৰ অলপ কম হ'ল আৰু 10% মান উঠাহেঁতেনে 10% উঠা হ'লে তোমাৰ মানে তুমি হয়তো চান্স পালাহেঁতেন এনে তুমি যেতিয়া তুমি যথেষ্ট প্ৰত্যাহ্বানে তুমি যিহেতু আগবাঢ়িছা এনে সপোন কি দেখা যে তুমি মই এইটো হ'ম বা এনেকুৱা ধৰণৰ কি সপোন লৈ তুমি মানে শৈক্ষিক জীৱনটো আগুৱাই নিছিলা ক'ব গ'লে মোৰ সপোন আছিলে এজন পদাৰ্থ বিজ্ঞানী হোৱা এজন ফিজিচিষ্ট হোৱা মানে ফিজিক্সত ৰিচাৰ্চ কৰাৰ মোৰ সপোন আছিলে
কিন্তু যদিও বা পিছত মানে IIT গুৱাহাটীয়ে 2024 বৰ্ষ তাৰ পৰৱৰ্তী বছৰ তাৰ আগতে সেই মানে কোৰ্চটো নাছিলে 2024 বৰ্ষত BSc in Data Science and Artificial Intelligence বুলি নতুন কোৰ্চ এটা আৰম্ভ কৰিছে এই কোৰ্চটোত মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিলে যিসকল কেণ্ডিডেটে JEE এডভান্সত এপিয়াৰ হৈছিলে মাত্ৰ এপিয়াৰ হৈছিলে যাৰ ওচৰত এডমিট কাৰ্ডটো আছে তাহাঁতি এই কোৰ্চটোত ডাইৰেক্ট এডমিশ্যন পাব সেইকাৰণে মই ভাবিলোঁ পিছতকৈ যে যিহেতু AI ডাটা চায়েন্স এইবোৰ চব মানে চব এতিয়া বিভিন্ন কেমেষ্ট্ৰিতে হওক ফিজিক্সতে হওক বায়'লজিতে হওক বা অন্যান্য ক্ষেত্ৰতো হওক চবতে আজিকালি প্ৰভুত্ব বিস্তাৰ কৰিছে সেইকাৰণে এইটো কৰিলে মানে ভাল হ'ব মোৰ নিজৰ ফিল্ডতো ভাল হ'ব সেইকাৰণে মই ভাবিছোঁ যে এইটো মই এতিয়া কৰিম বুলি যেটো তুমি পদাৰ্থ বিজ্ঞানী হোৱাৰ সপোন দেখিছিলা সেই পদাৰ্থ বিজ্ঞানী হোৱাৰ সপোনটো তোমাৰ থাকিবনে সেইটো নে হয় মই সেইটো অব্যাহত ৰাখিবা সেই যাতে তুমি মানে পদাৰ্থ বিজ্ঞানী হোৱাৰ তোমাৰ সপোনটো মৰহি নাযায় সেইটো সপোন থাকিব আৰু জীপালহে হ'ব আৰু জীপাল হ'ব তুমি শব্দ দেখিছোঁ খুব বিজ্ঞানৰ ছাত্ৰ কিন্তু অসমীয়া শব্দৰ কিন্তু খুব ধুনীয়াকৈ তুমি হেৰি কৰা এই মানে অধ্যয়ন কৰা ন কিতাপ মই উচ্চতৰ মাধ্যমিকত অসমীয়া লেটাৰ লৈ পাছ কৰিছা খুব ভাল লগা কথা বিজ্ঞানৰ ছাত্ৰ কিন্তু যিটো অসমীয়া ভাষাৰ যদি আপুনি তাৰ শুনে তেতিয়াহ'লে কিন্তু খুব ধুনীয়া কথাবিলাক জীপাল শব্দটোৱে মোক চুই গ'ল নহয়নে এনেকুৱা ধৰণৰ আৰু কিছু শব্দ আছে হয়তো কবিতা চবিতা লিখা নেকি কবিতা এনেকৈ নিলিখোঁ এনেই কেতিয়াবা টাইম পাছ আছে নেকি কবিতা চবিতা লিখা তেনেকুৱা নাই না যদি আছে কৈ দিয়া এটা কবিতা এটা হেৰি কৰি দিয়া তেনেকৈ নাই গান গোৱা নেকি গান মই নাগাওঁ শুনি ভাল পাওঁ কাৰ গান শুনি ভাল পোৱা জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা জুবিন গাৰ্গৰ বিভিন্নজনৰ পাপনৰ তেনেকুৱা বিভিন্ন মানে শিল্পীৰ গান শুনি আৰু তুমিতো খুব অধ্যয়ন কৰা তুমি এনেই কিমানমান সময় তুমি মানে অধ্যয়ন কৰা তুমি কিমান ঘণ্টা অধ্যয়ন কৰা পৰাপক্ষত মই দিনটোত কলেজ নাথাকিলে মই 10 ঘণ্টা অধ্যয়ন কৰোঁ কলেজ থাকিলে অলপ কম হয় প্ৰায় 6-7 ঘণ্টামান পঢ়োঁ ঘৰত আৰু তুমি 3 বছৰ বয়সৰ পৰাই তুমি যিহেতু খোজকাঢ়িব নোৱাৰা তুমি এনেকৈ লোকৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলগীয়া হয় নতুবা এই হুইল চেয়াৰ তোমাৰ থাকিবলগীয়া হয় যেতিয়া অন্য ল'ৰাবিলাক যেতিয়া ঘূৰি ফুৰে বা দৌৰি ফুৰে তোমাৰ তেতিয়া কি ফিল হয় বা কেনেকুৱা অনুভৱ হয় তেতিয়া হয় কেতিয়াবা মোৰ মনত ভাৱ হয় যে অন্য খেলিবলৈ গৈছে বা হেৰি কৰিবলৈ গৈছে মই তেতিয়া নিৰাশ কেতিয়াবা হওঁ কিন্তু মই নিজকে মানে মনটো মানে সবল কৰি তোলোঁ যে মই নিজকে মানে কিছুমান ক্ৰিয়েটিভ কামত মানে নিয়োজিত কৰি ৰাখোঁ কেনেকুৱা ক্ৰিয়েটিভ কাম যেনে কিবা মানে কথাকে চিন্তা কৰা বা কিবা মানে ভবা বা বা কিবা ইনডোৰ গেমছৰ খেলা চেছ খেলোঁ চেছ এই ভণ্টিৰ লগত খেলোঁ নহ'লে দেউতাৰ লগত খেলোঁ ভনীয়েকক দেখিছোঁ মই অহাৰ পৰা তাই খুব আপ্যায়ন কৰিছে প্ৰিয়পলক মোজা পিন্ধাই দিছে ধুনীয়াকৈ বেল লগাই দিছে উলিয়াই আনিছে ভণ্টিয়ে খুব কেয়াৰ লয় তোমাৰ হয় বৰ ধুনীয়াকৈ কেয়াৰ লয় হয়নে যেতিয়া তুমি একদম পদাৰ্থ বিজ্ঞানী এগৰাকী হ'বা বা ইয়াৰ ভাল এজন যেতিয়া হেৰি হ'বা তেতিয়া ভণ্টিক কি দিবা প্ৰথমতে উপহাৰটো কি দিবা তাইক মই ভাবিছোঁ মোৰ এছিষ্টেণ্ট ৰাখিম বুলি ৰাখিবা তাইক ভণ্টিও তাইও বিজ্ঞান শাখাত পঢ়ি আছে তাইও খুব মেধাসম্পন্ন তাইও আচলতে পুলিন্দাৰ 2টা সন্তানে খুব মেধাসম্পন্ন যি কি নহওক এতিয়া আমি আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু এই যিটো তুমি পঢ়িবলৈ যাবা এইটো ক্ষেত্ৰত তোমাৰ এতিয়া ধৰি লওক ক্লাছবিলাক কেনেকৈ হ'ব তুমিতো তালৈ যাব লাগিব IIT তালৈ যাব লাগিব তালৈ ক'বলৈ গ'লে কোৰ্চটো এটা অনলাইন কোৰ্চ প্ৰায়বোৰ কামে অনলাইন হ'ব কিন্তু কিছুমান ক্ষেত্ৰত তালৈ যাবলগীয়া পাৰে যেনে ইণ্টাৰ্ণশ্বিপ হওক বা কিছুমানৰ প্ৰেক্টিকেল নিচিনা কিছুমান কাম সেনেকুৱাবোৰ কৰিবলৈ কাৰণে বা প্ৰফেচাৰসকলক চিনাকি হ'বলৈ বা যাব লাগিব বাকীখিনি চব অনলাইনতে হ'ব বাকীবোৰ অনলাইনতে হ'ব পৰীক্ষাবোৰো অনলাইনতে হ'ব কিছুমান অফলাইনো হ'ব পাৰে তুমি এতিয়া এনেই গুৱাহাটীলৈ গৈছা নে কেতিয়াবা গুৱাহাটীলৈ এনেই আগতে গৈছিলোঁ চিকিৎসাৰ সন্দৰ্ভত যোৱা হৈছিলে কিন্তু এনেই তেনেকৈ যোৱা হোৱা নাই কেতিয়াবা মনটো কেতিয়াবা নিৰাশাই আৱৰি ধৰে নেকি ধৰি লওক তোমাৰ নিজৰ অৱস্থাটোক লৈ কেতিয়াবা নিৰাশা হয় নেকি নিৰাশা মন আহে নেকি মনলৈ তেনেকৈ নাহে কিন্তু যেতিয়া আহিলে মানে মই নিজকে সবল কৰিবলৈ কাৰণে চেষ্টা কৰোঁ যে মই যদিও মানে আনৰ দৰে নহয় মানে আনৰ দৰে মানে খোজকাঢ়িব নোৱাৰোঁ বা আনৰ দৰে মানে ফিজিকেলি কিবা কাম কৰিব নোৱাৰোঁ তেতিয়া মই ভাবোঁ যে মই
শাৰীৰিকভাৱে নোৱাৰিলে কি হ'ল মানসিকভাৱে মই কিবা মানে সমাজখনৰ বাবে কিবা অৰিহণা যোগাব। আৰু মই বহুত ভাল লাগিলে কথাষাৰ শুনি যে শাৰীৰিকভাৱে নহ'লে কি হ'ল মানসিকভাৱে সমাজৰ কাৰণে পৃথিৱীৰবাসীৰ কাৰণে কিবা এটা দি যাব লাগিব নহয় যে। ষ্টিফেন হকিং যিগৰাকী বিখ্যাত বিজ্ঞানী তেওঁতো তোমাৰ দৰে এটা অৱস্থাত থাকি বিশ্বক এটা নতুন পোহৰ দিছিল। বিশ্বত বহুত তেখেত এজন আদৰ্শ ষ্টিফেন হকিং তোমাৰ আদৰ্শ নহয়। সেই ৰোগটোৰ লগত তোমাৰ যিটো ৰোগ হৈ আছে সেইটো ৰোগটোৰ লগত একে নেকি? এইটো প্ৰায় একে মানে বহুতখিনিয়ে একেই ক'বলৈ গ'লে, কিন্তু তেওঁৰ মানে সেইটো আৰু জটিল। তেওঁ অকল চকুকেইটা লৰাব পাৰিছিল নেকি শেষ পৰ্যায়ত নে? তেওঁ যেতিয়া প্ৰথমতে হৈছিলে ডক্টৰে কৈছিলে যে তেওঁ মাত্ৰ 2 বছৰ সময় আছে জীয়াই থাকিবৰ বাবে, কিয়নো তেওঁ ডক্টৰসকলক মানে প্ৰমাণ কৰি দেখুৱালে যে তেওঁ মানে আৰু জীয়াই থাকিব পাৰিব বুলি। কিমান বছৰ জীয়াই থাকিলে? তেওঁ 76 ইয়াৰ্ছত ঢুকাইছে। তেওঁৰ যিটো শাৰীৰিক যিটো আছিলে তেওঁ শেষত তোমাৰ কম্পিউটাৰ যিটো চকুৰ মণি যোগেদি নিয়ন্ত্ৰণ কৰি চলিছিলে ন? তেওঁ মানে যিবোৰ মাচেল আছিলে প্ৰথমতে তেওঁৰ গালৰ যিবোৰ মাচেল আছিলে সেইবোৰ দি নিয়ন্ত্ৰণ কৰিছিলে। তাৰপিছত লাহে লাহে ইমানে উইক হৈ গ'ল যে তেওঁ চকুৰ যিটো মণিৰ মানে হেৰিটো দি এটা মানে স্ক্ৰীণ থাকে, স্ক্ৰীণটো মণি ৰেটিনাটো মানে হেৰি কৰি থাকে, সেইটো দি ৱৰ্ডছবোৰ হেৰি কৰে, সেই ৱৰ্ডবোৰ চিলেক্ট কৰি পিনে তেওঁ মানে চেণ্টেঞ্চবোৰ কৰে। এতিয়া তুমি কম্পিউটাৰ চলোৱা, তুমি লেপটপ চলোৱা, লেপটপ চলোৱাৰ পিছত তোমাৰ কিবা অসুবিধা হয় নেকি? তেনেকুৱা ধৰণৰ অসুবিধা নহয়, খালি কীবৰ্ড চিবৰ্ড হেৰি কৰাৰ কাৰণে অলপ অসুবিধা। তোমাৰ এইখন হাত মানে দুইখন হাতে তুমি কীবৰ্ড ইউজ কৰিব পাৰা নে? বাওঁ হাতখন অলপ কম হেৰি হয়, বাওঁ হাতখন অলপমান দিগদাৰ হয় চলাবলৈ। বাকী তুমি অনলাইনৰ ব্যৱহাৰ যথেষ্টখিনি কৰা অনলাইনত, আৰু কিতাপ পঢ়া তুমি মানে অনলাইনতে পঢ়া নে তুমি এনেই হেৰিকে কিতাপ পঢ়া? মই অনলাইনতো পঢ়োঁ, অফলাইনতো পঢ়োঁ। অফলাইনতো পঢ়া, হাৰ্ড বুকো আছে আৰু হেৰিও আছে, ই বুকছো আছে। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এই তুমি এনেকৈ ধৰি লওক বহি থাকা বা তেনেকুৱা তোমাৰ শাৰীৰিক আৰু কিবা অসুবিধাৰ সৃষ্টি হয় নেকি? শাৰীৰিকভাৱে তেনেকৈ ক'বলৈ গ'লে এনেই শোৱা সময়ত হ'লে মানে মোক কাটি চাটি কৰাই দিবলৈ কাৰণে দেউতাই সহায় কৰি দিবলগীয়া হয়। তুমি ভৰিয়ে সম্পূৰ্ণ জোৰ নোপোৱা? ভৰিত জোৰ নাপাওঁ। হাতৰ তোমাৰ হাতখন পুৰা সম্পূৰ্ণৰূপে দাঙিব পৰা নে হাতৰ দাঙিব নোৱাৰোঁ হাতখন, মোৰ মানে জোৰটো নাপাওঁ, মানে খুব কম মানে লিখিব পৰা সমানহে জোৰ আছে। অকল লিখিব পৰা মানে। আৰু সেইটো তুমি নিজে অনুভৱ কৰিছা নে যে সেইটো তোমাৰ মানে কমি গৈছে নেকি, আগতকৈ কমিছে নেকি, বা তেনেকুৱা ধৰণৰ কিবা অনুভৱ কৰা নেকি যে মোৰ আগতকৈ মই লিখাটো মোৰ বা এই শক্তিটো মোৰ কমিছে বা বাঢ়িছে, তেনেকুৱা কিবা অনুভৱ আহে নেকি তোমাৰ মনলৈ? লিখা শক্তিটো ক'বলৈ গ'লে প্ৰায় একেই আছে প্ৰায়, হয়, কিন্তু একদম আগতে হাতখন আৰু অকণ চলা ফুৰা কৰিব পাৰিছিলোঁ, অলপমান কমিছে নিচিনা অনুভৱ হয়। মই আৰু কথা তোমাৰ জানিব, যিহেতু তুমি বিজ্ঞানৰ ছাত্ৰ, বিজ্ঞানে এতিয়াতো বিজ্ঞান প্ৰযুক্তিটো বহুত উত্তৰণ ঘটিছে, মানুহৰ জীৱনৰ পৰা সলনি কৰি দিয়া হৈছে। AI বৰ্তমান এতিয়া তুমি AIতে শিক্ষা গ্ৰহণ কৰিবাগে, AIটো নিয়ন্ত্ৰণ কৰিছে এক প্ৰকাৰ, আজিকালি ছ'চিয়েল মিডিয়াৰ পৰা আদি কৰি গোটেইখিনি AI নিয়ন্ত্ৰিত হৈছে। তুমি কি সপোন দেখিছা, AI এদিন বিশ্বক বা মানুহক কেনেদৰে পৰিচালিত কৰিব? ক'বলৈ গ'লে যিটো ট্ৰেডিশ্যনেল আমি জব কৰোঁ, যিটো ট্ৰেডিশ্যনেল চিষ্টেম, সেই ট্ৰেডিশ্যনেল চিষ্টেমটো সলনি হ'ব। মানুহৰ যিটো জবৰ যিটো চিষ্টেম সেইটো সম্পূৰ্ণৰূপে মানে মানুহ নাইকিয়া হৈ যোৱা নিচিনা নহয়, চাকৰি হেৰাব, কিন্তু নতুন চাকৰি হয়তো ওলাবও পাৰে, তাৰ মানে চিষ্টেমটো বেলেগ হ'ব পাৰে, সম্পূৰ্ণ চিষ্টেমটোৱে সলনি হৈ যাব। এনেকুৱা মানে মই কিছুমান মানে ছ'চিয়েল মিডিয়া বা আৰ্টিকলছত পঢ়িবলৈ পাইছোঁ। এদিন মানে তেনেকৈ মানে AI দ্বাৰা কিছু বস্তু ভালো হ'ব, বেয়া হ'ব। তোমাৰ মতে AI মানে যিটো নিগেটিভটো মানে ঋণাত্মক কি হ'ব পাৰে, মানে তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে আমাৰ মানুহৰ ওপৰত? ঋণাত্মক যেনেকৈ হয়তো মানৱ সভ্যতা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব পাৰে। সেইটো কেনেকৈ কল্পনা কৰিছা, কিয় হ'ব তেনেকুৱা? মানুহৰ দ্বাৰা সৃষ্টি বস্তু এটা মানুহকে ধ্বংস কৰিব, পৃথিৱীখন ধ্বংস কৰিব? কাৰণ চাওক, AI হৈছে এনেকুৱা ধৰণৰ মানে বুদ্ধিমত্তা যি হয়তো যদি মানুহতকৈ বেছি হৈ যায়, মানুহে যদিও তাক প্ৰগ্ৰাম কৰিছে, কিন্তু তাত মানে এনেকুৱা ধৰণৰ এলগৰিথম বা এনেকুৱা ধৰণৰ মানে তাত কিছুমান মানে কোডিং কৰিছে, যিটো সি নিজে মানে জ্ঞান আয়ত্ব কৰিব পাৰে। মানে AI নিজে জ্ঞান আয়ত্ব কৰিব পাৰিব? হয়, মানে এটা সময় এনেকুৱা হ'ব পাৰে যে AI নিজে জ্ঞান আয়ত্ব কৰি নতুন মানে সৃষ্টি কৰিব পাৰে। মানে AI নিজে মানুহৰ পৰা জ্ঞানখিনি লৈ, মানে ধৰি লওক মানুহেতো তাত জ্ঞান দি আছে, ডাটা দি আছে, বৰ্তমান জ্ঞান দি আছে, কিন্তু এটা সময় এনেকুৱা হ'ব যে মানে নতুন নতুন বস্তু AI উদ্ভাৱন কৰিছে, মানে AI নিজে উদ্ভাৱন কৰিব। হয়, এনেকুৱা যেতিয়া পৰ্যায় হ'বগৈ, তেতিয়া মানে হয়তো মানৱ সভ্যতা ধ্বংস কৰাত পৰিব, মানে AI ৰাজত্ব হ'ব তেতিয়া।
তেনেকুৱা নহ'বৰ বাবে তাত মানে কিছুমান ৰেগুলেশ্যন কৰিবলগীয়া হ'ব পাৰে তেনেকুৱা এতিয়া বৰ্তমান বিভিন্ন চৰকাৰেও সেইটো মানে চকু দিয়াৰ প্ৰয়োজন বিভিন্ন দেশত কৰা হৈছে ইয়াৰ ওপৰত কিছুমান এক্ট বা লজ এনেকুৱা হেৰি কৰা হৈছে নাই সেইটোৱে মানে যিকোনো বিষয় এটাক এতিয়া ইমানেই নিপুণ কৰি তুলিছে যে মানে মানুহক ধ্বংস কৰিব পৰা যদি কোনোবাই যদি ডাটা দিয়ে বোলে মানুহক কেনেকৈ ধ্বংস কৰিব লাগে বা এনেকৈ কৰিব লাগে তেতিয়াহ'লে সেইটো আয়ত্ব কৰি ল'ব এয়াই হয়নে আৰু তেতিয়া পৃথিৱীখনক মানে মানৱ সভ্যতাক ধ্বংস কৰিবৰ কাৰণে এয়া আগবাঢ়িব হয় নাই সেইটোৱে আশংকা এটা হয় নাই যে তাৰমানে যদি কোনোবা দুষ্ট চক্ৰ বা যদি যিবিলাক আমি যে সাধাৰণতে যিবিলাক চিনেমাত দেখোঁ যিবিলাক খুব তেনেকুৱা ধৰণৰ চিনেমাবিলাকৰ যিটো দেখোঁ হয়তো তেনেকুৱা এটা যুগো আহিব পাৰে মানে তুমি সেইটো সন্দেহ কৰিছা নিশ্চয়কৈ মই প্ৰিয়পলৰ লগত বহুতখিনি কথা পাতিলোঁ বৰ্তমান শিক্ষা কেনেকৈ চলিছে কি চলিছে সেই বিষয়ে অলপ কোৱাচোন বা এতিয়া তুমি ক'ত পঢ়ি আছা বৰ্তমান মই মৰিয়নি কলেজত পঢ়ি আছোঁ তাত মই বিজ্ঞান শাখা BSc কৰি আছোঁ 4th চেমত অধ্যয়নৰত ফিজিক্সত মেজৰ তুমি কিহত অহা যোৱা কৰা তালৈ কেনেকৈ যোৱা তোমাৰ কলেজলৈ হয় দেউতাই এখন মডিফাইড ই ৰিক্সা হেৰি নিৰ্মাণ মানে হেৰিৰ লগত কথা পাতি পানি ডিলাৰৰ লগত কথা পাতি মানে বনাই দিছিলে আৰু আগতে দেউতাই মোক এজন কেয়াৰটেকাৰ নিয়োগ কৰি দিছিলে তেওঁ মানে মই আগতে লৈ গৈছিলে এই স্কুলত পঢ়ি থকা সময়ত তাৰপিছত যিহেতু COVID-19 আহিলে তাৰপিছত দেউতা মানে সম্পূৰ্ণ ব্যৱসায় নষ্ট হৈ যোৱাৰ কাৰণে কলেজৰ 11ৰ পৰা তেওঁ মোক কলেজলৈ নিজে অনা নিয়া কৰে এতিয়া তোমাৰ কৈছাই যে ব্যৱসায়িকভাৱে দেউতাৰ বহুতখিনি বিধ্বস্ত হৈ গ'ল বা জুৰুলা হৈ পৰিলে এই ক্ষেত্ৰতটোৱে তোমাক কেনেকুৱা ধৰণৰ মানে হেৰি কৰে যে COVID-19 ধ্বংস কৰি থৈ গ'ল কি ক'বা সেই বিষয়ে COVID-19 বহুতৰে জীৱন মানে ধ্বংস কৰিলে বহুতৰে শিক্ষা আধৰুৱা হ'ল বহুতৰে মানে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বহুতৰে মানে যি ধৰণে চলি কৰি আছিলে সেইবোৰ মানে বিধ্বস্ত হৈ গ'ল আৰু বহুতে এতিয়ালৈকে মানে ঠন ধৰি উঠিব পৰা নাই তুমি COVID-19 সময়তে তুমি মেট্ৰিক পাছ কৰিছা ন হয় মই COVID-19 সময়তে মেট্ৰিক পাছ কৰাৰ বাবে মানে মোৰ মানে তেতিয়া 93% আছিলে 93% তেতিয়াহ'লে যদি মই COVID-19 সময় নহ'লহেঁতেন তেতিয়া হয়তো মোৰ মানে কিবা পালোঁ হয় চৰকাৰৰ পৰা ভাল এটা হৈ পালাহেঁতেন উচ্চতৰ মাধ্যমিকত তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে উচ্চতৰ মাধ্যমিকত মোৰ 74.4 আছিলে 74.4 নিশ্চয়কৈ আপোনালোকে শুনিছে প্ৰিয়পলৰ কথাখিনি আৰু মই পুনৰবাৰ কৈছোঁৱেই যে শাৰীৰিক প্ৰতিবন্ধকতাক সম্পূৰ্ণ নেওচা দি কিন্তু প্ৰিয়পল আগবাঢ়িছে মাত্ৰ হাতৰ এই আঙুলিকেইটা বা হাতখনৰ কিছু অংশ তেওঁ লৰাব পাৰে ভৰিটো তেওঁ লৰাবই নোৱাৰে সকলো আনৰ দ্বাৰাই তেওঁ চলা ফুৰা কৰিব লাগে আনৰ সহায়ত তেওঁ থাকিব লাগে কিন্তু মানসিক যিটো শক্তি মানসিক যিটো তেওঁৰ আগ্ৰাসন সেইটো কিন্তু তেওঁ স্থবিৰ হ'বলৈ দিয়া নাই খুব শক্তিশালীভাৱে তেওঁ আগবাঢ়িছে আৰু কৈছে যে শাৰীৰিকভাৱে নোৱাৰিলোঁ কি হ'ল মই মানসিকভাৱে কৰিম মানুহৰ কাৰণে সমাজৰ কাৰণে বিশ্ববাসীৰ কাৰণে কিবা এটা কৰাৰ মন পদাৰ্থ বিজ্ঞানী হোৱাৰ মন AI ইণ্টেলিজেন্সৰ এগৰাকী বিশেষজ্ঞ হোৱাৰ মন প্ৰিয়পলৰ বহুখিনি কথাই ক'লে আমি প্ৰিয়পললৈ তোমালৈ মই অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ তোমাৰ যিটো লক্ষ্য যিটো তুমি আকাশ চোৱাৰ মন যিটো তোমাৰ আকাশচুম্বী তোমাৰ যিটো যাত্ৰা এই সফল হওক আমি তাকে কামনা কৰিছোঁ আৰু শেষত মই পুলিন দাৰ ওচৰলৈ আহিছোঁ আপুনি কথাখিনি শুনিছোঁ আমি গোটেইখিনি কথা পাতিছোঁ এনেকুৱা ধৰণৰ সন্তান বা এনেকুৱা ধৰণৰ ছাত্ৰৰ কাৰণে আচলতে চৰকাৰখনে এনেধৰণে আচলতে কৰিলে এনেধৰণৰ ছাত্ৰ ছাত্ৰীবিলাক উপকৃত হ'ব পাৰে সেই বিষয়ে আপুনি যদি এজন অভিভাৱক হিচাপে যিহেতু আপুনি প্ৰিয়পলৰ অভিভাৱক আপুনি বাস্তৱিকতাই গোটেই কথাখিনিৰ লগত আছে চৰকাৰৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা হ'ব লাগে শৈক্ষিক দিশতে হওক বা বিভিন্ন সামাজিক ক্ষেত্ৰখনত কেনেকুৱা সুবিধা লাগে আচলতে হয় আচলতে এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ বাবে যিখিনি প্ৰয়োজনীয় বিদ্যালয় বা কলেজসমূহত যিখিনি সুবিধা থাকিব লাগে যেনেকৈ আপোনাৰ ৰেম্প আৰু টয়লেটৰ সুব্যৱস্থা আৰু খোৱাপানীৰ সুব্যৱস্থা এইবিলাক খুবেই প্ৰয়োজন আৰু গোটেই চৌহদটোত আপোনাৰ বিল্ডিঙৰ চৌহদটোত ৰেলিঙৰ ব্যৱস্থা কৰা ৰেলিঙৰ ব্যৱস্থা হ'লে তেতিয়া এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণত ধৰক ভেটিটোৰ পৰা মানে তললৈ পৰি যোৱাৰ মানে সম্ভাৱনা নাথাকে তো ইত্যাদি কৰি এনেকুৱা ধৰণৰ সা সুবিধাবিলাক খুবেই প্ৰয়োজন আৰু ফাৰ্ষ্ট এইডৰ ব্যৱস্থা এটা থাকিব লাগে
তো এইবিলাকে মই মানে অভাৱ দেখিছোঁ। সেইখিনি হ'লে মানে এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীখিনি উপকৃত হয়। আৰু তাৰ ভিতৰতে মই বিদ্যালয়ৰ যি মানে কক্ষ, তো শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে একোজন এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ বাবে যেনেকুৱা ডেস্ক টেবুলৰ প্ৰয়োজন, সেই ডেস্ক টেবুলৰ ব্যৱস্থাপনাবিলাকো যদি কৰি দিয়া হয়, তেতিয়া এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবিলাকৰ পঢ়িবৰ কাৰণে অসুবিধা নহয়। আপুনিয়ে লৈ যায়, আপুনি দিনটো চাগে কলেজতে থাকে? হয়, এতিয়া যেতিয়াৰ পৰাই মানে মোৰ মানে ব্যৱসায় পাতিবিলাক একেবাৰে সম্পূৰ্ণ নষ্ট হৈ গ'ল, নষ্ট হৈ যোৱাৰ পিছত মোৰ একো কাম নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ পিছত মই চিন্তা কৰিলোঁ যে মই মোৰ ল'ৰাটোক কলেজলৈ অনা নিয়া কৰিবৰ কাৰণে এজন মানুহক নিয়োগ কৰিবই লাগিব, আৰু নিয়োগ কৰিলেতো নহ'ব, তেওঁক দৰমহা পাতিৰো কথা এটা আছে। তো গতিকেলৈ মই দৰমহা পাতি দিয়াৰ মোৰ এটা এতিয়া অৱস্থা নাই। তো গতিকেলৈ মই চিন্তা কৰিলোঁ, আৰু তেতিয়া মই ই ৰিক্সা এখনৰ ব্যৱস্থা কৰি পেলাই ই ৰিক্সা এখন মই মডিফাইড কৰি মানে মোৰ ল'ৰাটো উঠি যোৱাৰ এটা ব্যৱস্থা কৰি পেলাই সেই ই ৰিক্সাখন মই তেনেধৰণে বনালোঁ। মই শেষত আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, যেতিয়া আপোনাৰ খুব ভাল দিন আছিলে বুলি ক'ব পাৰি, যেতিয়া আপোনাৰ ব্যৱসায় খুব ধুনীয়া আছিলে, তেতিয়া আপুনি মাহিলী কিমানমান টকা মানে ইনকাম কৰিছিলে? ধৰক নাই বুলি ধৰক আপোনাৰ দৈনিক মানে 1000 টকা এটাতো মোৰ লাভ থাকিছিল। হয়, তো গতিকে ভাল আছিলে, আৰু যদিকে আপোনাৰ হোটেল আছিলে, তো মানে একো অসুবিধা নোহোৱাকৈ সুন্দৰকৈ পৰিয়ালটোৰ লগতে ময়ো আৰু মোৰ ল'ৰা ছোৱালীবিলাককো পঢ়া শুনা কৰি ধুনীয়াকৈ তেতিয়া মই মোৰ ল'ৰাটোৰ কাৰণে এজন কেয়াৰটেকাৰো ৰাখিছিলোঁ। কেয়াৰটেকাৰ কাৰণেও মই দৰমহা দিবলগীয়া হৈছিলে। তাৰপিছত এজন ৰিক্সা চালক ৰাখিছিলোঁ, ৰিক্সা চালককো মই সুকীয়াকৈ দৰমহা দিবলগীয়া হৈছিল। চিকিৎসাৰ কথাটো মই বাদেই দিছোঁ, সেইখিনিতো ইয়াৰ মেনেজ আপোনাৰ ব্যৱসায়িক যোগেদি। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পুলিন্দা, আকৌ যাতে সুদিন ঘূৰি আহক আমি তাকে কামনা কৰিছোঁ। মই শেষত আমাৰ প্ৰিয়পলৱ ভনীয়েক আছে, তাই কেমেৰাৰ পিছফালে আছে, আমাক সহায় কৰি আছে, মহৰ কামুৰি খাই যিহেতু আন্ধাৰো হৈ আছে। তুমি আহা, তোমাক অকণমান চিনাকি কৰাই দিওঁ, যিহেতু প্ৰিয়পলৰ লগত লাগি আছে। ভিডিঅ'টোত এটা আমাৰ স্মৃতি হিচাপে থাকি যাব। ইয়ালৈ আহা। আৰু এয়া প্ৰিয়পলৰ ভনীয়েক, খুব ধুনীয়াকৈ প্ৰিয়পলকো আচলতে তাই অপ্যায়ন কৰি থাকে, ধুনীয়াকৈ কেয়াৰ লয়। এজনী ধুনীয়া ছোৱালী, আৰু লগতে খুব মানে মেধাৱী এগৰাকী ছাত্ৰী। কি পঢ়ি আছা আৰু তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম স্নেহা প্ৰিয়া সন্দিকৈ। মই বৰ্তমান HS ফাৰ্ষ্ট ইয়েৰ। যিহেতু তোমাৰ দাদা দেখিছোঁ এনেকুৱা আছে, কি ক'বা দাদাৰ বিষয়ে, কি ক'বা তুমি? হয়, মই চিফ মিনিষ্টাৰক মই সহায় বিচাৰিছোঁ, যাতে দাদা যিটো পঢ়ি আছে আৰু IIT যিটো পঢ়া শুনাৰ কাৰণে মই মহোদয়ক অনুৰোধ কৰিছোঁ যাতে সহায় আগবঢ়ায়। নিশ্চয় মই তোমাৰ শৈক্ষিক জীৱন উজ্জ্বল হোৱাৰ কামনা কৰিছোঁ। দুয়োটা সন্তানে যাতে ভালদৰে আগবাঢ়ি যোৱা, তোমাৰ পুলিন্দাৰ এদিন গৌৰৱ হোৱা। ব্যৱসায় কোনো কথা নাই, টকা আজি আছে কাইলৈ নাই পুলিন্দা, কিন্তু এদিন যেতিয়া এই দুটা সম্পদে এদিন আপোনাক উজ্বলাই তুলিব, এহেঁতি এদিন আকাশ চুব, তাকে আমি কামনা কৰিছোঁ। ভিডিঅ'টো মই সামৰিব বিচাৰিছোঁ, আৰু ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি ভাবিছে বা ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইউটিউবত যদি চাই আছে মোৰ জ্যোতিপ্ৰসাদ গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুকত যদি চাই আছে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।